Hello everyone, আশা কৰো সকলো ভালে আছে আৰু এয়া হৈছে দেওবাৰৰ ব্লগ আৰু এই ৰাতিপুৱাই চিকেন স্যান্ডউইচ বনাই লৈছো বেছি একো দিয়া নাই মিঠা আলু আৰু চিকেন লগতে অকনমান পিয়াজ আৰু টমেটো কেচাপ দি পেলাই ধুনিয়াকে শুকান কেৰাহী এখনত ভাজি লৈ তেনেকে ষ্টাফিংটো বনাইছিলো আৰু এয়া sweet potato cutlet sweet potato or chicken cutlet মানে মিঠা আলু আৰু চিকেন দি পেলাই বনাইছিলো তাই খাবলৈ বহুত ভাল পালে আৰু দেখিছে নহয় গুটেকিটা শেষ কৰিলে তিনটা দিছিলো আৰু বিচাৰিছিলে কিন্তু বেছি নাছিলে যে আৰু হেয়া ব্ৰেড আৰু গাখীৰ খাই ললো আৰু লগতে এফালে মোৰ লগৰজনীয়ে এনেকে প্লেনটো মানে উলমাই থব মানা কৰিছিলে মানি প্লেনটো তললৈ বৈ যোৱাকে ওপৰলে দি পেলাই থব কৈছিলে গতিকে মই তাই কথা শুনি পেলাই এইটো কাম কৰিলো আৰু এফালে দেখিছেনে ঘৰ মুচিম বুলি ভাবিলো তাইহে আহিলেকে গতিকে মই ভাবিলো কি ৱাৰ্ড্ৰবটোকে জাপি লওঁ আৰু ৱাৰ্ড্ৰবত এই যে বেগ কিটা দেখিছে এই অৰ্গেনাইজাৰ কিটা ইমান মানে কামৰ বস্তু মোক লগৰজনীয়ে দিছিলে লিংকটো মই মিশোৰ পৰা লৈছিলো 200 টকাত 10টা আহিছিলে আৰু মানে 3যোৰ 4যোৰ কাপোৰ ধৰি যায় সাদৰ মেখেলা আৰু যদি আপুনি ভাবে যে মই মোৰ ড্ৰেছ বিলাক থওঁ মানে আপোনালোকৰ যদি ড্ৰেছ বিলাক থওঁ বুলি ভাবে মেক্সি ড্ৰেছ হওক মিডি ড্ৰেছ হওক তেনেকুৱা 4টা 5টা মানটো ধৰিয়ে যাব কাৰণ মোৰ ডাঙৰ দুটা জেকেট এটা হৈছে এনেকুৱা ব্লেজাৰ নিচিনা কোট এটা আৰু এটা সুটি জেকেট এটা হেতুত এনেকুৱা দুটা সোমাই গৈছে গতিকে বহুত কামৰ বস্তু হয় আপোনালোকে ল'ব পাৰিব এডভাৰটাইজ দিয়া নাই একো প্ৰমোশন কৰা নাই মানে তেনেকুৱা একো শিকাই নাই এতিয়ালৈকে মই কিন্তু যদি আপোনালোকে লিংকটো বিচাৰে তেনেহলে মই নেক্সট ব্লগত দি দিম আৰু ৱাৰ্ড্ৰবটোত মানে এনেকৈ অৰ্গেনাইজ কৰি থম মানে অৰ্গেনাইজাৰ বিলাক ইউজ কৰিলে বহুত ঠাই ওলাই যায় গতিকে মই ভাবিছো আৰু কেইটামান অৰ্ডাৰ দিম বুলি গতিকে আজিৰ ভিডিঅ'ত ইমানেই আছিল নতুন ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ আহিছো বাই